কথা যোনেই মানিছে তেওঁই উপকৃত হৈছে। মই সদায় কওঁ যে আপোনালোকে যিসকলে ফেচবুকত কাম কৰি আছে সদায় নিজস্ব চেহেৰা আৰু নিজস্ব কথাৰ দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰক, কিয়নো আপোনাৰ ফেচবুকৰ কাৰণে প্ৰস্তুত কৰা ভিডিঅ'টো আকৌ ইউটিউবতো আপুনি আপলোড কৰিব পাৰিছে। বৰ্তমান যদিও বা ফেচবুকৰ অৱস্থা একেবাৰে বেয়া, ইনকাম নাই, কিন্তু আপুনি ফেচবুকৰ কাৰণে প্ৰস্তুত কৰা ভিডিঅ'টো আকৌ যেতিয়া ইউটিউবত আপলোড দিব পাৰিছে, কিন্তু ইউটিউবত বহুত ইনকাম হৈ আছে। গতিকে ইউটিউবৰ কাৰণে যিহেতু নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰাৰ প্ৰয়োজন নাই, আপুনি ফেচবুকৰ কাৰণে প্ৰস্তুত কৰা ভিডিঅ'টো আকৌ ইউটিউবত আপলোড দিব পাৰিছে। যদিও বা ফেচবুকত ইনকাম নাই, ভিডিঅ' প্ৰস্তুত কৰা নিজস্ব চেহেৰা আৰু কথাৰ দ্বাৰা এই ভিডিঅ'টো আপোনাৰ আকৌ ইউটিউবত আপলোড দিব পাৰিছে। ইউটিউবত কিন্তু ভাল উপাৰ্জন হৈ আছে। গতিকে কোনেও নিৰাশ নহ'ব, নিজস্ব চেহেৰা আৰু কথাৰ দ্বাৰা পূৰ্বৰ দৰে ভিডিঅ' প্ৰস্তুত কৰক, ফেচবুক আৰু ইউটিউব দুয়োটাতে আপলোড কৰক। হয়তোবা কোনো আপডেটৰ কাৰণে ফেচবুকত বৰ্তমান উপাৰ্জন কম হৈ আছে, আমি চাওঁ আগষ্টলৈকে কি হয়, কিন্তু নিজস্ব চেহেৰাৰ দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰক, নিয়মিতভাৱে কাম কৰক। আমি লক্ষ্য কৰিম, আমি আশাবাদী হঠাৎ কৰি ভাল কিবা এটা আপডেট আমি পাই যাম। যেতিয়া নিয়মিতভাৱে আমি কাম কৰি থাকিম, ইউটিউবত দেখিব যে আমি উপাৰ্জন পাই থকা নাই অথচ কাম কৰি আছোঁ। নিশ্চিতভাৱে আমাৰ এনেকুৱা কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কাৰণে ফেচবুকে কিবা না কিবা বিশেষ দিয়াৰ চিন্তা কৰি আছে যে আমি আচলতে ফেচবুকৰ এই এপছটো ফেচবুকৰ হৈ কাম কৰি আছোঁ নে নাই। যেতিয়া নিয়মিতভাৱে কাম কৰি আছোঁ আৰু ফেচবুক এপছটো আছে, নিশ্চিতভাৱে এই আপডেটত আমি যিসকলে নিয়মিতভাৱে কাম কৰি আছোঁ আমাৰ কাৰণে কিবা না কিবা ভাল খবৰ আহিব। গতিকে মই সদায় কওঁ, যিসকলে আমি ফেচবুকত কাম কৰি আছোঁ, ইউটিউব এটা চেনেল খোলক, যিটো ভিডিঅ' আমি ফেচবুকত আপলোড কৰিছোঁ এইটো ভিডিঅ' আকৌ ইউটিউবতো আপলোড কৰোঁ। সদায় এটা কথা কওঁ যে আমি প্ৰস্তুত কৰা ভিডিঅ'টো আমাৰ নিজৰ কাৰণে, সদায় নিজৰ কাৰণে প্ৰস্তুত কৰোঁ, নিজৰ উপকাৰ পায়েই থাকিম। সেইটো কাৰণে সেইসকলে মায়ুস হ'ব যিসকলে ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আৰ্নিং হৈ যাওক এইটো উদ্দেশ্যলৈ ভিডিঅ' প্ৰস্তুত কৰি আছিলে বা বৰ্তমান কৰি আছে, অকল তেওঁলোকৰ কাৰণে আফচোচৰ কাৰণ হ'ব। যিসকলে মানুহৰ কল্যাণৰ কাৰণে বা নিজৰ ভাল বেয়াটো লক্ষ্য কৰি নিজৰ পাৰ্থিৱ জগতৰ নিজৰ চাৰিত্ৰিক গঠনৰ উদ্দেশ্যে যিসকলে ভিডিঅ' প্ৰস্তুত কৰে, নিজৰ কথা আৰু লিখাৰ দ্বাৰা প্ৰস্তুত কৰা এই চেষ্টাটোত নিজৰ পৰিৱৰ্তন নিশ্চিতভাৱে দেখা পাব। আৰু যেতিয়া নিজৰ পৰিৱৰ্তন নিশ্চিতভাৱে দেখা পাব, এনে অৱস্থাত নিজৰ যেতিয়া পৰিৱৰ্তন দেখা পাব, উন্নতি দেখি পাব, এনে অৱস্থাত ফেচবুকত উপাৰ্জন নহ'লে মানুহজন কেতিয়াও নিৰাশ নহ'ব। দ্বিতীয়তে ইউটিউবততো ভাল ইনকাম হৈয়ে আছে, গতিকে মই সকলোকে সদায় কওঁ আমি নিজস্ব চেহেৰা আৰু কথা দ্বাৰা নিয়মিতভাৱে ভিডিঅ' প্ৰস্তুত কৰোঁ। একেটা ভিডিঅ' ফেচবুক আৰু ইউটিউব দুয়োটাতে আপলোড দিওঁ। যদিওবা ফেচবুকত কিবা আপডেট চলি আছে, কিন্তু ইউটিউবত ভাল উপাৰ্জন হৈ আছে। গতিকে নিৰাশ হ'ব নালাগে, নিয়মিতভাৱে কাম কৰি যাওঁ। আমি কাম কৰোঁ, আমি সফল হ'ম।